এবাৰ আপুনি নিজৰ এৰেনা চুজ কৰাৰ পাছত ইটছ টাইম টু ফাইট ফৰ দ্য চেল। অনলাইন ৱৰ্ল্ডত আপোনাৰ প্ৰডাক্ট পেজ হৈছে আপোনাৰ শ্ব'ৰুম, আপোনাৰ পেকেজিং হৈছে আপোনাৰ হেণ্ডশ্বেক আৰু আপোনাৰ কমিউনিকেশ্যন হৈছে আপোনাৰ ৰিলেশ্যনশ্বিপ। ইয়ৰ ডিজিটেল ষ্ট'ৰ ফ্ৰণ্ট, আপোনাৰ প্ৰডাক্ট ইমেজ হৈছে আপোনাৰ ডিজিটেল চেলছমেন। ই 24/7 কাম কৰে আৰু এইটো পাৰফেক্ট হ'ব লাগিব। আপোনাক কোনো ₹50,000 DSLR কেমেৰা নালাগে। এটা মডাৰ্ণ স্মাৰ্টফোন উইথ গুড নেচাৰেল লাইটিঙৰ দ্বাৰা এক্সেলেণ্ট ফটোজ ল'ব পাৰি। আচল গেম চেঞ্জাৰ হ'ল কেনভাৰ দৰে এটা টুল। আপুনি ইজিলি এখন ফটো আপলোড কৰি কেনভাৰ বেকগ্ৰাউণ্ড ৰিমুভাৰ টুল ইউজ কৰি পাৰফেক্ট হোৱাইট বেকগ্ৰাউণ্ড ফৰ এমাজন পাব পাৰে আৰু তাৰ পাছত ভাল ছেকেণ্ডাৰী ইমেজেছ উইথ টেক্সট এণ্ড ইনফোগ্ৰাফিক্স যিটোৱে প্ৰডাক্ট ফিচাৰ্ছ হাইলাইট কৰে। প্ৰথম ফিজিকেল ইণ্টাৰেকশ্যন এজন কাষ্টমাৰৰ আপোনাৰ ব্ৰেণ্ডৰ সৈতে হয় যেতিয়া তেওঁ নিজৰ পেকেজটো ৰিচিভ কৰে। মেক ইট কাউণ্ট। অপশ্যন 1 চেল্ফ ফুলফিলমেণ্ট। আৰম্ভণিতে বেছিভাগ আপুনি নিজেই পেকিং কৰি অৰ্ডাৰ্ছবোৰ শ্বিপ কৰিব। এইটোৱে আপোনাক ফুল কণ্ট্ৰল যদিও দিব, এই কামটো যথেষ্ট টাইম কনজিউমিং হৈ পৰে যেতিয়া আপোনাৰ বিজনেছ গ্ৰ' কৰিব। অপশ্যন 2 থাৰ্ড পাৰ্টি লজিষ্টিক্স এগ্ৰিগেটৰ্ছ। এইখিনিতে শ্বিপ ৰকেটৰ দৰে ছাৰ্ভিচবোৰ কামত আহে। এইবোৰ হ'ল লজিষ্টিক্স এগ্ৰিগেটৰ্ছ যিবোৰে আপোনাক কানেক্ট কৰে মাল্টিপল কোৰিয়াৰ পাৰ্টনাৰ্ছ যেনে ডেলিভাৰী, ব্লু ডাৰ্ট এটচেট্ৰাৰ লগত এটা ছিংগল ডেশ্ববৰ্ডৰ পৰা। ই আপোনাক দিয়ে বেটাৰ শ্বিপিং ৰেটছ আৰু প্ৰচেছবোৰ অট'মেট কৰে লাইক প্ৰিণ্টিং, শ্বিপিং লেবেলছ আৰু ট্ৰেকিং অৰ্ডাৰ্ছ। ইয়াতে এটা কথা নোট কৰাটো ইম্পৰ্টেণ্ট যে যদিও এই প্লেটফৰ্মছবোৰ পাৱাৰফুল হয়, কিছুমান ইউজাৰ্ছে কাষ্টমাৰ ছাপোৰ্ট আৰু ৱেট ডিছপুটছ ইছ্যু ৰিপৰ্ট কৰিছে। গতিকে নিজৰ শ্বিপমেণ্ট মনিটৰ কৰাটো বহুত জৰুৰী। পেকিং ছাপ্লায়াৰ্ছ। আপুনি পেকেজিং মেটেৰিয়েলছ যেনে কোৰুগেটেড বক্সেছ, কোৰিয়াৰ বেগছ, বাবল ৰেপ আৰু ব্ৰেণ্ডেড টেপ ইত্যাদি চ'ৰ্চ কৰিব পাৰে ফ্ৰম বিজনেছ টু বিজনেছ ছাপ্লায়াৰ্ছ লাইক DCG পেক নাইবা অনলাইন ইণ্ডিয়া মাৰ্টতো চাব পাৰে। বাল্ক কিনিলে ছিগনিফিকেণ্টলি পাৰ কষ্ট কমি আহে। ষ্টাৰ্টিঙত লাখ লাখ টকা এডছত খৰচ নকৰাটো ভাল। আপোনাৰ প্ৰথম 100 কাষ্টমাৰ্ছ ফোনৰ কণ্টেক্ট লিষ্টতে থাকিব পাৰে। ইণ্ডিয়াত হোৱাটছএপ বিজনেছ অকল এটা মেছেজিং এপ নহয়, ই এটা পাৱাৰফুল ফ্ৰী ই-কমাৰ্চ প্লেটফৰ্মো হয়। প্ৰডাক্ট কেটেলগ। আপুনি এটা ধুনীয়া মোবাইল ফাষ্ট ষ্ট'ৰ ফ্ৰণ্ট হোৱাটছএপৰ ভিতৰতে বনাব পাৰে। প্ৰডাক্টছ উইথ ইমেজেছ, ডেছক্ৰিপশ্যনছ, প্ৰাইচেছ আৰু প্ৰডাক্ট কোডছ এড কৰক। কাষ্টমাৰ্ছে আপোনাৰ গোটেই কালেকশ্যন চাব পাৰিব চেট বক্সৰ পৰা নোলোৱাকৈ। কুইক ৰিপ্লাইজ। ফ্ৰিকুৱেণ্টলি সোধা কুৱেশ্যনছৰ কাৰণে টেমপ্লেট ছেভ কৰি থওক। যেতিয়া এজন কাষ্টমাৰে সোধে ইজ কেছ অন ডেলিভাৰী এভেইলেবল, আপুনি এটা ছিংগল টেপত এনচাৰ দিব পাৰে আৰু আৱাৰ্ছ অফ ৰিপিটেটিভ টাইপিং বচাব পাৰি। লেবেলছ। এইটো আপোনাৰ মিনি কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট হয়। নিজৰ চেটছবোৰ অৰ্গেনাইজ কৰক উইথ লেবেলছ লাইক নিউ ইনকুৱাৰী, অৰ্ডাৰ প্লেচড অৰ ফ'ল' আপ। ই আপোনাক অৰ্গেনাইজ থাকিবলৈ হেল্প কৰিব আৰু কেতিয়াও কোনো লিড মিছ নাযায়। ইন চেট পে'মেণ্টছ। এইটো হ'ল আল্টিমেট ফ্ৰিকশ্যন ৰিমুভাৰ। হোৱাটছএপ পে'ৰ দ্বাৰা যিটো UPIৰ ওপৰত বেছড, এজন কাষ্টমাৰে নিজৰ পাৰ্চেছ ডাইৰেক্টলি চেট বক্সত কমপ্লিট কৰিব পাৰে। এইটো এটা চিমলেছ এণ্ড টু এণ্ড শ্বপিং এক্সপিৰিয়েঞ্চ ক্ৰিয়েট কৰে। ইণ্ডিয়ান মাৰ্কেটত য'ত ট্ৰাষ্ট এটা মেজৰ ফেক্টৰ হয়, অনলাইন পাৰ্চেজিঙত এনেকুৱা ধৰণৰ ডাইৰেক্ট কনভাৰ্চেশ্যনেল কমাৰ্চ ইনক্ৰেডিবলি পাৱাৰফুল হয়। ট্ৰেডিশ্যনেল ই-কমাৰ্চ এননিমাছ আৰু ইম্পাৰ্চনেল ফিল হ'ব পাৰে। হোৱাটছএপ এটা ফেমিলিয়াৰ আৰু বিশ্বাসযোগ্য এনভাইৰনমেণ্ট হয় লাখ লাখ ইণ্ডিয়ানছৰ বাবে। পুৰা চেলছ প্ৰচেছটো ফ্ৰম
discovery in the catalog to consideration via chat and purchase via UPI payment এটা single conversationত লৈ আহে আপুনি লোকেল শ্বপকিপাৰৰ পৰা কিনাৰ দৰে ট্ৰাষ্টেড পাৰ্সোনেল এক্সপেৰিয়েন্স ডিজিটালি ৰেপ্লিকেট কৰিব পাৰে এই ডাইৰেক্ট কমিউনিকেশ্যনে ৰিলেশনশ্বিপ বিল্ড কৰে সন্দেহ দূৰ কৰে প্ৰডাক্ট কোৱালিটিৰ বিষয়ে আৰু ড্ৰামাটিক্যালি কনভাৰ্সন ৰেট ইনক্ৰিজ কৰে কম্পেয়াৰ্ড টু এ ষ্টেটিক ৱেবছাইট সেলস পোৱাটো এক্সাইটিং হয় ইটস এ ৰাশ বাট এই সেলসবোৰ প্ৰফিটেবল হয়নে ভলিউম ইজ ভ্যানিটি প্ৰফিট ইজ স্যানিটি এই নাম্বাৰছবোৰ আপোনাক আসল ষ্টৰী ক'ব আপোনাৰ বিজনেছৰ হেলথৰ বিষয়ে এইবোৰ হ'ল আপোনাৰ কি পাৰফৰ্মেন্স ইন্ডিকেটৰ্স অৰ KPIs নাম্বাৰ 1 কনভাৰ্সন ৰেট কি হয় এটো সিম্পলি ক'ব গ'লে এটো হ'ল percentage of people যোনে আপোনাৰ প্ৰডাক্ট পেজ ভিজিট কৰে আৰু actually purchase কৰে the Indian benchmark Indiaৰ average e-commerce conversion rate surprisingly low হয় hovering around 1.1% to 2% এটা well optimized store might hit 3 to 4% as a beginner আপুনি initial goal realistic set কৰিব লাগে around 1.5% if 100 জন মানুহে আপোনাৰ পেজ ভিজিট কৰে আপুনি at least 1 or 2 sales aim কৰিব লাগে number 2 customer acquisition cost what it is এটো হল total amount যেটো আপুনি স্পেন্ড কৰে মাৰ্কেটিং আৰু এডভাৰটাইজিংত এজন নিউ কাস্টমাৰ পাবলৈ ফৰ্মুলাটো সিম্পল total marketing spend divided by number of new customers acquired the Indian benchmark Indiaত e-commerce businessত typically customer acquisition cost 500 টকাৰ পৰা 2000 টকাৰ ৰেঞ্জত থাকে এইটো ইন্ডাষ্ট্ৰি হিচাপে significantly vary কৰে এজন কাস্টমাৰ ফ্যাশনত একুয়াৰ কৰাটো জেনাৰেলি কম খৰচী হয় দেন হাই টিকেট ইলেক্ট্ৰনিক্স ক্যাটাগৰীত Number 3 return rate the hidden profit killer what it is the percentage of orders যেটো কাস্টমাৰছে ৰিটাৰ্ণ দিয়ে the Indian benchmark ইণ্ডিয়াত এটো এটা ক্ৰিটিক্যাল আৰু সাধাৰণতে শকিং নাম্বাৰ হয় নিউ সেলাৰ্ছৰ বাবে ৰিটাৰ্ণ ৰেট বিটুইন 25% and 40% এস্টিমেট কৰা হয় এস্পেশালি এপাৰেলৰ দৰে ক্যাটাগৰীত এটো significantly বেছি গ্লোবাল এভাৰেজ অফ around 17% তকে why it kills profit যেতিয়া এটা প্ৰডাক্ট ৰিটাৰ্ণ হয় আপুনি জাস্ট সেল লুজ নকৰে আপুনি বেছিভাগে ৰিভাৰ্স শিপিং পে কৰিব লাগিব আৰু অৰিজিনাল শিপিং কষ্ট নষ্ট হয় আৰু ৰিটাৰ্নড প্ৰডাক্ট ড্যামেজড আৰু আনসেলেবল হৈ যায় এই হিডেন কষ্টে আপোনাৰ profit as much as 25% নাইকিয়া কৰিব পাৰে the golden ratio এইটো হল আল্টিমেট টেষ্ট এটা সাস্টেইনেবল বিজনেস মডেলৰ LTV or customer lifetime value হল total profit যেটো আপুনি এক্সপেক্ট কৰিছে এজন সিঙ্গল কাস্টমাৰৰ পৰা from the entire duration of their relationship with your brand ইয়াতে গোল্ডেন ৰুল হৈছে যে আপোনাৰ LTV at least 3 গুণ হ'ব লাগে আপোনাৰ কাস্টমাৰ একুইজিশন কষ্টৰ তুলনাত এটা 3:1 ৰেশিও হেলদি কনসিডাৰ কৰা হয় ইয়াৰ মানে হল যে যদি আপুনি 500 টকা খৰচ কৰে এজন নিউ কাস্টমাৰ পাবলৈ তেও আপোনাৰ বিজনেছৰ বাবে ওভাৰ देयर লাইফ টাইম at least 1500 টকা প্ৰফিট জেনাৰেট কৰিব লাগে the beginners KPI ড্যাশবোৰ্ড এই সিম্পল ড্যাশবোৰ্ডটো হল আপোনাৰ আৰ্লি ওয়াৰ্নিং সিস্টেম যদি আপোনাৰ নাম্বাৰছবোৰ ৰেড জোনত আছে আপুনি এক্স্যাক্টলি জানে ক'ত প্ৰবলেম আছে আৰু আপুনি কি ফিক্স কৰা দৰকাৰ আমি এই ভিডিঅ'ত বহুত বস্তু কভাৰ কৰিছো এটা $136 বিলিয়ন অপৰচুনিটি এটা ষ্টাৰ্টআপ বাজেট যেটো মাত্ৰ 15000 হ'ব পাৰে
দ্য ষ্ট্ৰেটেজিক ডিফাৰেঞ্চেছ বিটুইন ফ্লিপকাৰ্ট, এমাজন এণ্ড মিছো আৰু ক্ৰিটিকেল নাম্বাৰ্ছ যিবোৰে আপোনাৰ ছাকচেছ নিৰ্ধাৰণ কৰিব। ছাকচেছ ষ্টৰিজবোৰ সদায় লিখা হৈ আছে। মিছোই সৰু চহৰৰ লাখ লাখ ক্ষুদ্ৰ উদ্যোগীক ঘৰৰ পৰাই কাম কৰিবলৈ শক্তিশালী কৰাৰ পৰা আৰম্ভ কৰি লেন্সকাৰ্টৰ দৰে ব্ৰেণ্ডছসমূহে অনলাইন সুবিধা আৰু অফলাইন অভিজ্ঞতাৰ মিশ্ৰণ আয়ত্ত কৰালৈকে ইয়াৰ পটেনচিয়েল হ'ল লিমিটলেছ। আপোনাৰ জাৰ্ণি এটা $1 মিলিয়ন ইনভেষ্টমেণ্ট নাইবা 50 পেজ বিজনেছ প্লেনৰ পৰা ষ্টাৰ্ট নহয়। এইটো ষ্টাৰ্ট হয় এটা ডিচিশ্যনৰ পৰা। আপোনাৰ ফাৰ্ষ্ট ষ্টেপ হ'ল নিজৰ ৰিচাৰ্চ কৰা। আপোনাৰ ছেকেণ্ড আৰু মোষ্ট ইম্পৰ্টেণ্ট ষ্টেপ হ'ল একশ্যন লোৱা। যদি এই গাইডে আপোনাক ক্লেৰিটি আৰু কনফিডেন্স দিছে আগুৱাই যাবলৈ, তেনেহ'লে হিট ডেট ছাবস্ক্ৰাইব বাটন, কিয়নো আমি আগন্তুক দিনত আৰু ডিপ ডাইভ কৰিম ইয়াৰ প্ৰতিটো টপিকছত, ফ্ৰম এডভান্স মাৰ্কেটিং ষ্ট্ৰেটেজিজ টু অপ্টিমাইজিং ইয়ৰ ছাপ্লাই চেইন। যদি আপোনাৰ কিবা প্ৰশ্ন আছে, এটা প্ৰডাক্ট আইডিয়া আছে যিটোৰ বিষয়ে আপুনি চিয়'ৰ নহয়, দেন ড্ৰপ ইট ইন দ্য কমেণ্টছ বিল'। লেটছ বিল্ড দিছ কমিউনিটি অফ ইণ্ডিয়ান এণ্টাৰপ্ৰিনাৰ্ছ টুগেডাৰ।